আজি মই য'ত আছোঁ এই জাগাৰ বিষয়ে বহুত কম মানুহে জানে। মই আছোঁ ভাৰতৰ অসমৰ ৰঙিয়াৰ এখন গুৰুদেৱা ৰিজাৰ্ভত। তো এই ৰিজাৰ্ভৰ পৰা কেনেকৈ বাচি যাব পাৰি মই চবকে তাকে দেখাম বুলি ভাবছোঁ। তো এই ৰিজাৰ্ভত মোৰ বহুত বস্তুৰ লগত মুখামুখি হ'ব পাৰে, যেনে কাঁকৰাৰ গাঁতা, চিঙিয়া জোক, আমৰেলি। তো এই বস্তুগিলাৰ কাৰণে কেনেকৈ বাচি যাব পাৰি মই তাকে দেখুৱাম। মই হৈছোঁ পিঠাবিল। মই এতিয়া বহুত দূৰ খোজকাঢ়ি আছোঁ। মোৰ পানীৰ পিয়াহ লাগিছে, মোৰ গলটো শুকাই গৈছে। পানী বিচাৰি বিচাৰি গোটাই পথাৰ নালা গোটাই সেই কৰিলোঁ, কিন্তু পানী ক'তো নাপালোঁ। ৰ'দটো উলি পুৰা দিবি। এই বাৰিষা বতৰত পানী নাপাওঁ। এই ৰঙা পিপৰি গিলে বিৰাট কি হ'ব, এইলে ভিডিঅ' বনাব আহি কিনে মাৰাই যাওঁ নেকি বাল, বিৰাট জ্বালা। ক'ত পানী নাপাওঁৱে কিজানি আজি, পানী বিচাৰি আছোঁ। এইটো তো মোক এটা পানী নহয়, কিবা এইটো এটা কিবা বেলেগ ধৰণৰ ফল এটা পালোঁ। এইটো যি নহওক, এইটো মানে ফলটো ইয়াতে এনেকৈ লাগে মানে। তো ভিটামিন বহুত পাম, কেলছিয়াম, ইয়াতে বহুত কিবা কিবি পাম। তো পানী নাপালোঁ নাই, এই বস্তুটোৱে মই পানীৰ কাম কৰোঁ। বহুত টেষ্টি হ'ব কিজানি, মই এইটো খাই কিনে আপোনালোকক দেখুৱাই আছোঁ। অলপ মই আৰাম কৰি লওঁ। তো ইয়াৰে বাকলিটো চেলাই লওঁ। বহুত টাইট আছে মানে। আৰু এইটো বাকলিটো এনেকৈ আমাৰ বুঢ়া বুঢ়ীহঁতে কৈছিল আৰু যদি পানী নাপা এনেকুৱা ফল পালেও ক'ৰবাত খাই ল'ব লাগে, তেতিয়াহ'লে পানীৰ যিটো পানী, সেই পানীটোৰ ভিটামিন মানে যিখিনি মানে বল, মানে যিখিনি শক্তি, সেই শক্তিখিনি এই বস্তুটো লৈ আহিব, এই ফলটোই। তো মই এই ফলটোৱেই ব্যৱহাৰ কৰি বাপ্পাও মাৰাই যাম বুলি ভাবিছিলোঁ আজি। যি নহওক, এই ফলটো পাই গ'লোঁ। পানী নাপালোঁ, তো আমি বিচাৰি বিচাৰি পানী ক'তো নাপালোঁ। তো এই ফলটো পাই গ'লোঁ। এই ফলটো পোৱাৰ লগে লগে আমি বহুত এনাৰ্জি পাই গ'লোঁ। এতিয়া টেনশ্যন নাই, এতিয়া আমি আগত যাব পাৰিম আৰু যিমান পাৰোঁ। জংঘল আছে বহুত, আগলৈ বহুত জংঘল আছে। কাঁকৰাৰ জাল বাপ্পা ঐ, এনেকৈ
তো এনেকৈ আপোনালোকে দেখিছে নহয়, জংঘলত যি বস্তু পোৱা যায় তাকে দি পেট ভৰাব লাগে। ফলেই হওক, আপোনালোকক কৈছিলোঁ নহয় বোলে ইয়াতে ক'লা পিপিৰিয়া, ৰঙা পিপিৰিয়া, চিঙিয়া জোক চব পাব। এইয়া এইটো বস্তু। তো আপোনালোকে এইবিলাকো খাব পাৰে। এই যিটো ফলৰ লগত, এই ফলটোৰ লগত আৰু টেষ্টি লাগিব। তো এইটো এটা ক'লা পিপিৰিয়া। কামাৰ চামাৰ দিলি আৰু মৰি যাওঁ নেকি বাল। তো আমাক মানে পানী মই পাই গ'লোঁ। এতিয়া মোক লাগে, মোৰ ভোক লাগছি, মানে এতিয়া মোক লাগে খানা। আমাৰ বুঢ়া বুঢ়ীহঁতে কোৱা মতে এই জংঘলত কচু গুটি বহুত পায়, তো ঢেকীয়া চেকীয়াও পায়। তো চাওঁ মই কি পাওঁ, তাকে বিচাৰি আছোঁ। জলদি পালি ভাল আছিল, নহ'লে এই ভিডিঅ' বনোৱাৰ হেৰিতে মাৰাই যাম আজি। বাপ্পা বিৰাট জংঘল এইখানত আহি পেলাই সাপ চাপে খুটিলি মৰি যাম ভাল। বিয়াও পতা নাই, মাৰাই যাম। তো বহুত ঘূৰা ফুৰাৰ পিছত ইমান জংঘলত এটা খোৱা বস্তু, মানে ফল এটা কিবা এটা পাইছোঁ। তো মই সেই ফলটোই খাবলৈ ট্ৰাই কৰোঁ, মানে চেষ্টা কৰোঁ। ইংলিছ এনেকৈ নাজানো আৰু, দ্বিতীয় এটা পাঠশালা স্কুলত শিকি আহিছোঁ। তো এতিয়া মই বহি লওঁ ভাল কৰি, চিঙা জোকো ধৰিব পাৰে চাব লাগিব। তো এই গছজোপাত এটা ফল এনেকৈ লাগি আছে। বুঢ়া বুঢ়ীৰ মতে, শুনা মতে এনেকুৱা ফল বহুত আগতে খাইছিল, এতিয়াও খায়। আমাৰ ডেকা চলিগিলে বেছি ভাল পাওঁ এই বস্তুটো। আপিগিলেও খাব পাৰিছে আজিকালি এই ফলটো। এনেকৈ গছত লাগি আছে। জংঘলত এই ফলটো পালে ভাল লাগে আৰু, মানে এনেকৈ এইটো এনেকৈ ইয়াৰ পৰা ছিঙি আনিলে হ'ল। বহুত টান আছে, এটা ফল উৰি গ'ল। তাৰপিছত এইটো মানে কি, জংঘলত থকা মানুহ যি টি বস্তু খাই থাকিব লাগে। কি ঠিক ক'ত কি লগানো পৰি যাব পাৰোঁ না। য'ত যেনেকৈ যি পোৱা যায় তাকে খাই থাকিব লাগে। ভয় লাগে দেখোন, বিৰাট জংঘল। ঐ ঐ আপা কিবা আছা যদি নধৰিবি আৰু বিৰাট জংঘল। আজিকালি মানুহ গৰু চৰু নেদে না, সেইকাৰণে আৰু গৰু চৰু যদি এইবিলাক খাই কিনে চাফা হ'লে মাকৰাজ জালো দেখোকৈ মাৰাই যাম নেকি আজি। বাপা আৰে বিয়া পাতা নাই, ক'ৰবাত কিবা ধৰিব লাগলি আৰু
পিপিৰে ভাই নৰো দে আজি বাট যাই আইও ওলা জেগা পালো অলপ জংঘলৰ পৰা আহি তো খোৱা বস্তুটো বহুত টাইম যাই আছে বহুত শক্তি অলপ পালোঁ শক্তিটো পালোঁ চুৰিখানি থৈলোঁ আৰু যাব লাগিল যে ক'ত বা হল্লা বস্তু শুই যাবা ধরছি দেখুন চোৰাতেই ৰাখিলে নেকি ভাল জোক চোক সেনেকৈ দেখা নাই বতাৰো ধুনীয়া ঠাণ্ডা আৰু শুইছে টিভিটো ধৰিলে চোৰাতে তোৰাতে ৰাখিলে নেকি চিৰি ভাল তুমি ভাল কেমেৰাটো ধৰিব নাজনা থৈ দিয়াতে যেতিয়া মই আৰ্মিৰ কেম্পত আছিলোঁ বাচন ধোৱা কৰি তেতিয়া মোক বহুত মাৰিছিল আৰু গধূলি ৰৱা থৱাগিলা খাব দিছিল সেইকাৰণে খঙতে মই গুচি আছোঁ তাৰ পৰাই আজি ইমান কষ্ট কৰিব নালাগে জংঘলত চিঙি আৰু শুইছে কিবা এটা বস্তু দেখা পাইছোঁ তাৰ গছ এইটো গছ মানে এই পাতটো খালি অমৰ হ'ব পাৰি আমাৰ মাহঁতে কৈছি এইটো খালি অমৰ হ'ব পাৰি বুলি শুনিছোঁ কিন্তু আজিকালি গৰু খাই বোলে নাখাওঁ দে ক'বা নোৱাৰোঁ আজি কি হ'ব মৰিমেই কিজানি লাইফটোত কি হ'ব জীৱনটো ঢোকাই ঢোকা দ্বিতীয় দিনতে গাৰ্লফ্ৰেণ্ড পতালোঁ তাকো চব বেলেগ তাতে পলাই যায় ৰাতি এলি বিজি জীৱনটো এনেকৈ গেল আহি জংঘল পাই গেল মানে বহুত মানে জীৱনটো বৰবাদ হৈ গৈছে এতিয়া যাই এই জংঘল পালোঁ তো এনেকৈ ক'বাই নৰো দে ক'ত আছোঁ বা হৰাই যাওঁ নেকি ভাল সেই ফলটো মই খাৱাৰ পৰাই কিবা হেঁচা দিছে হাগা লগাৰ দৰে কৰিব দিছে তাকে চিন্তা কৰিছোঁ এটা হাগবেতো পাৰি ধুনীয়া জেগা কিন্তু পানীহে প্ৰব্লেম হ'ব অলপ টাইম থৈ দিওঁ আৰু হেঁচি কিনে বেছিকৈ লাগলি আৰু হাগি দিম দেই ভাল যি হয় হ'ব উপায়টো নাই আৰু এই গাছৰ পাত চাত দি মুচি ল'ম আৰু ভাল কি কৰিম চাওঁ কি হ'ব অলপ টাইম বহিলোঁ ৰচোন কিজানি যাই ভিতৰত দেখিন আৰু ক'বাই নোৱাৰিছোঁ দে ভালেই কৰিলোঁ নে ভালেই কৰিলোঁ যেতিয়া মই আৰ্মিৰ কেম্পত আছিলোঁ বাচন ধোৱাকৈ তেতিয়া মই বিৰাট বগো আছিলোঁ এতিয়া এই ৰ'দত যি ৰ'দত পৰি একদম বয়াই ৰখা হৈ গৈছে এনেও আগতে বিৰাট ঠগ আছিল আগতে মোৰ
বৰপেটাৰ পৰা ৰিষ্টি আছিল, কিন্তু এতিয়া মোৰ গুৱাহাটীৰ পৰা ৰিষ্টি আহে। মই কেঞ্চেল কৰি দিওঁ, নহ'লে কতো বিয়া আহি গ'লে 2-3খন পাতি দিলোঁ হয়। কিন্তু মই ভাবছোঁ অলপ পইচা কামাই লওঁ, তাৰপিছত বিয়া পাতিম আৰু। এনেই গাঁৱৰ চলি খেতি কৰি খাব লাগিব, খেতিটো আৰু উপায় নাই। দেচোন যি নহওক, আমি এনেকৈ আগত দেখোন অলপ যাই আছোঁ। বিৰাট ভাগৰ লাগছি, ক'ৰবাত কিবা খাব পাৰিলে ভাল আছিল আৰু ক'বাই নৰছোঁ দে। আহি মই চব কি পালোঁ, পানী। এই পানী কোনোমতে সেই জংঘলখনৰ পৰাই তাতে বুঢ়োহাতে হাগে, সেই জংঘলখনৰ পৰা ভাহি আহে। যি নহওক, এতিয়া আৰু ইমান দূৰ খোজকাঢ়ি কিনে জংঘলত মানে ৰিজাৰ্ভত যি পাওঁ মানে তাকে খাই দিব লাগে আৰু উপায়টো নাই। হাগা পানী হ'লেও আৰু এইগিলা কেম্বা বাছ যি নহওক অলপ খাই দিলোঁ। জংঘলত যেনেকৈ যি পায় তাকে খাব লাগে। যে বৰ্তমান আগত যাই আছোঁ, যি পাওঁ তাকে। আৰু কি ক'ত যাওঁ, কেনেকৈ যাওঁ একো ধৰিবই পৰা নাই। আপোনালোকে চাব, সেইটো এটা হৰিণা, এইটো এটা হৰিণা। তো ইয়াক ধৰিব পাৰিলে মোৰ আজিৰ খোৱাৰ ব্যৱস্থা হৈ যাব। কিন্তু ইয়াক কেনেকৈ ধৰিম, কোনফালে গৈ আছে, তো চাই থাকক আপোনালোকে মই ইয়াক কেনেকৈ ধৰিব পাৰোঁ। গুগল মেপত সেইটো ৰাস্তাই দেখুৱাইছিল, এইটো মস্ত ডাঙৰ পুখুৰীয়ে। আজিকালি এইগিলা বেয়া হৈছে ইয়াৰ, এইগিলা গুগল মেপছে বাদ দিব লাগিব। ৰাস্তাৰ সলনিটো খাল দেখায়, হ'বাই নিশ্চয় দে কি যি হ'ব। আৰু আজি দিনেই বেয়া, যাওঁ বেলেগ ৰাস্তা এটা লওঁ। বহুত মহ, এই ইমান ঘনা জংঘলখন পাৰ কৰা ইমান সহজ নহয়। কি আছে, পতা চটা ভিন্দি তেজ ওলাই গ'ল একদম। গৰুৰ গোবৰ শুনা পোৱা মতে এই গোবৰ বহুত সাৰুৱা হয়, উপকাৰী হয়। এইটো নেমু, ধনিয়া, আদা, নহৰু তাতে যদি অকণমান মৌ জোল দিয়া যায়, দি যদি ৰাতিপুৱা খালী পেটত খোৱা যায়, স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। আৰু ঠগো আপি পাবি, আৰু পইচাৰো অভাৱ নহয়। গৰুৰ গোবৰ এইটো মই পিছত লৈ যাম। তো একজাক বৰষুণৰ পিছতে ঠাণ্ডাটো অলপ বাঢ়ি গ'ল। তো মই বেছি ঠাণ্ডা লগাৰ আগতে জুই জ্বলাই লওঁ, জ্বলি আৰু যাই কিনে লেপৰ তলত সোমাই থাকিব লাগিব। মই অলপ জুই জ্বলাব লাগিব। জুই জ্বলোৱাৰ আগতে ভাবি ল'লোঁ কিবা এটা খোৱা অলপ বিচাৰি লওঁ। তো কাৰোবাৰ কাকৰা চাকৰা থাকিব পাৰে, অলপ চাই লওঁ, যি পাওঁ তাকে খাম আৰু।
কাকৰা চাকৰা নোহোৱা হৈছে আজিকালি ক'বাই নোৱাৰিছোঁ দে এটা কাকৰা পালিও বহুত বিশ্বাসৰ পিছত কেকৰা নাপালোঁ আৰু এটা এটা পালোঁ বাম ভেকলি কি বুলি বা কয় ভেকলি আৰু ডাঙৰ ভেকলি তো ভোক বহুত লাগছি তো খাই দিং আৰু তো অলপ জুই জ্বলাব লাগিব আধা কেজিমান হ'ব যেতে আছে অলপ আৰু 2 কোপ মাৰি ল'ব লাগিব তো জুই জ্বলাই লওঁ এতিয়া মানে ভেকলিটো পুৰি কিনে খাব লাগে তাৰ কাৰণে মানে জুই জ্বলাব লাগিছিল তো জুই জ্বলোৱাৰ কাৰণে মই এনেকা লাঠি দুডাল লৈছোঁ এইটো আৰু এটা এনেকুৱা তো লৈ জুই জ্বলোৱাৰ কাৰণে এনেকৈ চেষ্টা কৰোঁ মই মানে মাহঁতে এনেকৈ জুই জ্বলায় এনেকৈ ফুদি ভাঙি গ'ল जल जा जल्दी जा जल्दी जा जल्दी जा जल्दी जा एडाल लाठी भाঙি गल तो आरो एडाल লৈছো সবা चल जा तो जुई জ্বলি গ'ল ভেকুলীটো লৈ আহোঁ ইয়াক পানীত ভিজাই থৈ দিছিলোঁ এইটো ইয়াৰে ওপৰত এই দিলোঁ তো যি নহওক আমাৰ ভেকুলী হৈ আছে জংঘলত যি পোৱা যায় খাব লাগে নহ'লে আজি মজা লাগিব আমাৰ ভেকুলী হৈ আছে টেষ্টি টেষ্টি খানা অকণমান টাইম লাগিব আৰু বহুত ভোক লাগছে জিভাত পানী আহি আছে আজি ভেকুলী খাম মইতো কেকৰাই বিচাৰিছিলোঁ কিন্তু কেকৰাটো নাপালোঁ আৰু
ভেকুলী হৈ আছে। বতাহ বহুত মাৰি আছে না, সেইকাৰণে অকণমান সেই হৈ আছে বে, নহ'লেতো কোনো টেনশ্যনেই নাছিল। সুন্দৰ পৰিৱেশ, এতিয়া হ'লে আৰু খাব সেই কথা। আৰু ভেকুলী একদম তলত সোমাই আছে, এইটো তো আমাৰ খানা হৈ গ'ল, এতিয়া খোৱা সেই কথা। আচ্ছা ঐ, দিছ ইজ আজিৰ খানা পৰিয়াৰ। ৱাও, বৰ ধুনীয়া হৈছে না দেখিব। অকণমান বেছিয়ে হৈ গ'ল কিজানি, লেগ পিচকেইটা ছিঙি গ'ল। মজা ধুনীয়া চেণ্ট। আবি মজা আয়েগা। এতিয়া আমি খাম। এই দেখো মেৰা পিস, এই ফেকলি লেগ পিস। यारे মোবাইলটো ধৰা মানুহ নাই না। একদম আমার মাংসটো টাইট, আমার মানে একদম একদম চিকেন ব্ৰইলাৰৰ নিচিনা লাগে। বাহ, বৰ ধুনীয়া, টেষ্টি, তো হ্যাঁ হয়ে গেল। আমি রাখি টাঙা রাখি গেছো কুয়াশা তা আমি করবো। খানা খাই ল'লোঁ, পেটটো ভৰিলে। এতিয়া লাহে লাহে আন্ধাৰ হৈ আছে। এতিয়া মই অলপ ঘুমবৰ কাৰণে অলপ জংঘল চংঘল এই পাত এই বস্তু ঢেকীয়া এই পাতকেইটা অলপ জমা কৰি লৈ সোমোৱাৰ কাৰণে এটা জাগা বনাই লওঁ, নহ'লে ৰাতি বহুত কষ্ট হ'ব। মানুহে কয় খোৱাটো যেনেকুৱা জৰুৰী
টোপনি মাৰিব লাগে সেনেকৈ তো এতিয়া মই অলপ টোপনি মাৰোঁ ভয়ো লাগে ৰাতিখান ক'ত বা কি আছে আকৌ দেখা চেখা নাপায় তো মই অলপ শুবৰ কাৰণে চেষ্টা কৰোঁ শুভৰাত্ৰি ক'বাই নিশ্চিত দিয়া হৈছে আহি আছে আমাৰ ধৰিলি কথা হ'ব